হাই ফ্ৰেণ্ডছ, মোক দেখা নাপাকে ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰবেন আৰ কে কলিতা। চ' ফ্ৰেণ্ডছ, আজি আমি গাই আছোঁ বকত শাৰদীয় দুৰ্গোৎসৱৰ আজি শেষৰটো দিন বিজয়া দশমী উপলক্ষে প্ৰতিমা বিসৰ্জন কাৰ্যসূচীত অংশগ্ৰহণ লোৱাৰ চলেৰে এটি ব্লগ ভিডিঅ' বনাম বুলি চেষ্টা চলাইছোঁ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈ চাই থাকিব। বহুত ধামাকা বাম্পাৰ হ'বলৈ গৈ আছে। বিজয়া দশমী উপলক্ষে এয়া আপোনালোকে বকৰ দৃশ্য দেখিবলৈ পাই আছে। ইয়াতে অজস্ৰ মানুহৰ সমাগম হোৱা দেখা গৈছে। ফ্ৰেণ্ডছ, আপি নহয়, দুৰ্গা পূজা প্ৰতিমা নমো এয়া ফ্ৰেণ্ডছ, প্ৰতিমা লৈ অহা দেখা গৈছে। মা কচম, বুঢ়ীমাৰ কচম খাই ক'লোঁ বেয়া নাচিম, বিদ্যা বেয়া নাচিম ক'লোঁ না। এয়া প্ৰতিমা লৈ আহি আছে আৰু আমিও পিছা ধৰিব লাগিব ৰ।
ফ্ৰেণ্ডছ, এয়াই আছিল শাৰদীয়া দুৰ্গা উৎসৱৰ বিজয়া দশমীৰ দিনা প্ৰতিমা বিসৰ্জন কৰা এক বকৰ দৃশ্য। আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো, কিয়নো আপোনালোকে চাই আমনি পাব। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিল তেতিয়াহ'লে ফ্ৰেণ্ডছ প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিলৈ বাই বাই, জয় আই অসম।